10খন সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া চলচ্চিত্ৰ 10 নম্বৰত লোকেল কম্ফু 3 উপাৰ্জন 2.3 কোটি 9 নম্বৰত চিকাৰ উপাৰ্জন 5 কোটি 8 নম্বৰত মিছন চাইনা উপাৰ্জন 6.4 কোটি 7 নম্বৰত ডক্টৰ বেজবৰুৱা 2 উপাৰ্জন 7 কোটি 6 নম্বৰত কাঞ্চনজংঘা উপাৰ্জন 7 কোটি 5 নম্বৰত ৰত্নাকৰ উপাৰ্জন 9.2 কোটি 4 নম্বৰত ৰুদ্ৰ উপাৰ্জন 10.1 কোটি 3 নম্বৰত শ্ৰী ৰঘুপতি উপাৰ্জন 13.8 কোটি 2 নম্বৰত ভাইমন্দা উপাৰ্জন 14.3 কোটি 1 নম্বৰত বিতুৰ ভাই উপাৰ্জন 15.7 কোটি আৰু জুবিনদাৰ অন্তিম সৃষ্টি ৰৈ ৰৈ বিনালে মুক্তিৰ 8 দিনত 14.15 কোটি পাৰ কৰিছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জুবিনদাৰ ৰৈ ৰৈ বিনালে কিমান উপাৰ্জন কৰিব পাৰে কমেন্ট কৰি জনাওক ধন্যবাদ আহক আগুৱাই যাওঁ